যান-বাহনৰ ক্ষেত্ৰত নতুন আইন সাৱধানবাণী কৰিলে ৰাজ্য চৰকাৰে ৰাজপথতেই জব্দ হ'ব পাৰে আপোনাৰ বাহনত যদি কৰ নিদিয়ে তেনেহ'লে ৰাজপথতেই থাকিব আপোনাৰ বাহন। যান-বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ। 29 ফেব্ৰুৱাৰী পূৰ্বে আদায় দিয়ক কৰ, নহ'লে আপোনাৰ বাহন থাকিব ৰাজপথত। আপডেট কৰক আপোনাৰ বাহনৰ নথি-পত্ৰ। 29 ফেব্ৰুৱাৰী শেষ সময়সীমা যান-বাহনৰ গৰাকীলৈ। 1 মাৰ্চৰ পৰা ৰাজ্যত চলিব বৃহৎ অভিযান। নথি-পত্ৰ খেলি-মেলি থাকিলেই জব্দ হ'ব আপোনাৰ বাহন। কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগে। বাহনৰ ফিটনেছ, ইঞ্চুৰেঞ্চ, প্ৰদূষণ পৰিমাণ আপডেট কৰক। যদি প্ৰদূষণ প্ৰমাণপত্ৰ নাই, শীঘ্ৰেই উলিয়াই প্ৰমাণপত্ৰ। হাৰি নাযাব এম্বুলেন্সৰ পৰা বিলাহী বাহনলৈ। ৰাজপথৰ পৰাই জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। ভৰিব লাগিব পাৰে আপুনিও জৰিমনা। এই ঘোষণা কৰিলে পৰিবহণ বিভাগে। ইতিমধ্যে ৰাজ্য চৰকাৰে পৰিবহণ বিভাগক এইটো কঠোৰ নিৰ্দেশনা দিছে। যদি আপোনাৰ বাহনৰ কৰ আদায় দিয়া নাই তেনেহ'লে আপোনাৰ বাহনৰ ৰাজপথতে হৈ যাব পাৰে জব্দ। অৱশেষত IPL খেলৰ তাৰিখ ঘোষণা কৰা হ'ল। আৰম্ভ হ'ব 2024 চনৰ IPL খেল। কোনদিনা হ'ব কাৰ মাজত IPL খেল জানিবলৈ ভিডিঅ'টি শ্বেয়াৰ কৰক আৰু এটা লাইক কৰি উৎসাহিত কৰক। 2024 বৰ্ষৰ প্ৰথমতে আৰম্ভ হ'ব IPL খেল। গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামতো এই খেলখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেইবাটাও মেচ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক, আমি জনাবলৈ যত্ন কৰিম। IPL 2024ৰ প্ৰথম 21খন খেলৰ সূচী ঘোষণা কৰা হৈছে। অহা 22 মাৰ্চৰ পৰা IPLৰ খেলসমূহ আৰম্ভ হ'ব। এই বৰ্ষৰ IPL প্ৰথমখন খেল চেন্নাই ছুপাৰ কিং আৰু ৰয়েলছ বাংগালোৰৰ মাজত অনুষ্ঠিত হ'ব। এই খেলখন চেন্নাইত অনুষ্ঠিত কৰা হৈছে। জানিব পৰা মতে দেশৰ সাধাৰণ নিৰ্বাচনৰ পাছতে IPLৰ পৰৱৰ্তী খেলসমূহ অনুষ্ঠিত কৰা হ'ব। মন কৰিবলগীয়া যে এতিয়াই ঘোষণা হোৱা IPLৰ সূচী অসমবাসীলৈ সুখবৰ আনিছে।